হেল্ল' বন্ধুসকল, আপোনালোকৰ ভালনে? আজি মই ক'বলৈ ওলাইছোঁ জীৱন। আজি মই ক'বলৈ ওলাইছোঁ আপোনালোকৰ সেই ভাইটি ভণ্টিসকলক, মোৰ মৰমৰ ভাইটি ভণ্টিসকলক, যি বৰ্তমান হায়াৰ ছেকেণ্ডাৰী মেট্ৰিকৰ পৰীক্ষা দিছে আৰু তেওঁলোকৰ চকুত হাজাৰ হাজাৰটা সপোন ভাহি আছে। বৰ্তমান তেওঁলোকে জীয়াই আছে নিজৰ কল্পনাৰ জীৱনত। বৰ্তমান তেওঁলোকক লাগে সঠিক পথত আগবঢ়াই নিব পৰা কিছুমান সঠিক জ্ঞান, যিবিলাক জ্ঞান তেওঁলোকৰ বৰ্তমানলৈ পোৱা নাই। তেওঁলোকে ভাবিছে তেওঁলোকে পঢ়ি শুনি ডাঙৰ চাকৰি কৰিব, ডাঙৰ মানুহ হ'ব, কিন্তু তেওঁলোকে গম পোৱা নাই যে আচল পৃথিৱীখনৰ সংগ্ৰাম মানে কি। তেওঁলোকে বৰ্তমান সময়লৈ গম পোৱা নাই আচল পৃথিৱীখনৰ সংগ্ৰাম, জটিলতা, জীয়াই থকা কিমান জটিলতা সেইটো গম পোৱা নাই। মই আজি ক'ম তেওঁলোকক আচল পৃথিৱীখনৰ জটিলতাৰ কথা। ময়ো বৰ বেছি ডাঙৰ ল'ৰা নহয়, তথাপিতো মই বৰ্তমান যিটো অৱস্থা পাইছোঁহি সেইটো অৱস্থাত মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা বহুত কথা শিকিব পাৰিছোঁ, আৰু সেই এক্সপিৰিয়েঞ্চৰ কথাবোৰেই এই ভাইটি ভণ্টিসকলক মই দুআষাৰমান ক'বলৈ ওলাইছোঁ। বৰ্তমান সময়লৈ তুমি যিখন পৃথিৱীত আছা বা যিখন পৃথিৱীৰ কথা তুমি কল্পনা কৰিছা, সেইখন মাত্ৰ কল্পনাৰ পৃথিৱীহে। তুমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি BA পাছ কৰাৰ পিছত বা তুমি গ্ৰেজুৱেট কমপ্লিট কৰাৰ পিছত যিখন পৃথিৱীত ভৰি দিবা, সেইখন পৃথিৱীহে তোমাৰ আচল পৃথিৱী। আৰু সেইখন পৃথিৱী তোমাৰ বৰ্তমান পৃথিৱীখনতকৈ বহুত পৃথক। কাৰণ আজি তুমি যিদৰে জীয়াই আছা, সেই জীয়াই থকাৰ মূল কাৰণ তোমাৰ মা দেউতা। তুমি ইয়াত একো সংগ্ৰাম কৰা নাই, তুমি মাত্ৰ সহযোগ কৰিছা। যিমানবিলাক সংগ্ৰাম কৰিছে তোমাৰ মা দেউতাই কৰিছে। তুমি যেতিয়া নিজৰ সেই পৃথিৱীখনত ভৰি দিবা, তেতিয়াহে বুজিবা তুমি আচল পৃথিৱীৰ সংগ্ৰামনো কি। যদি তুমি তোমাৰ ৰঙীল পৃথিৱীত জীয়াবলৈ খোজা বা জীবলৈ খোজা, তেতিয়াহ'লে তুমি সংগ্ৰাম কৰিব লাগিব বৰ্তমান সময়ৰ পৰাই। তেতিয়াহে তুমি সেই তোমাৰ সপোনৰ পৃথিৱীখনত জি থাকিব পাৰিবা। কিন্তু যদি তুমি সংগ্ৰাম নকৰা, কেৱল বৰ্তমান তুমি কল্পনাহে কৰা আৰু পাছত তোমাৰ সেইখন সপোনৰ পৃথিৱী হ'ব বুলি ভাবা, তেতিয়াহ'লে তুমি সেই পৃথিৱীখন কেতিয়াও নোপোৱা। তুমি যেতিয়া তোমাৰ গ্ৰেজুৱেট কমপ্লিট হ'ব বা তোমাৰ কলেজীয়া শিক্ষা শেষ হ'ব, তাৰপিছত তুমি গম পাবা যে আচল পৃথিৱীখন তোমাৰ বৰ্তমানৰ পৃথিৱীখনতকৈ কিমান পৃথক। কাৰণ সেই পৃথিৱীখনত তোমাক সহায় কৰিবলৈ কোনো নাথাকিব। কাৰণ তুমি গ্ৰেজুৱেট বা তুমি কলেজীয়া শিক্ষা শেষ কৰাৰ পিছত তোমাৰ নিজৰ কেৰিয়াৰৰ ওপৰত তুমি নিজে কাম কৰিব লাগিব, আৰু সেই কাম কৰোঁতে তোমাক কোনেও সহায় নকৰিব। আৰু সেই পৃথিৱীখনত তুমি বুজি পাবা যে তোমাক সকলোৱে দবাবলৈ চেষ্টা কৰিব, আৰু সংগ্ৰাম মানে কি তুমি তাতে উপলব্ধি কৰিব পাৰিবা। বৰ্তমান তুমি সংগ্ৰামৰ বিষয়ে একো নাজানা, তুমি মাত্ৰ পঢ়িছা, তোমাৰ মা দেউতাই পইচা দিছে, তুমি কলেজলৈ গৈছা, ভালকৈ পঢ়া, ইমানে কথা। যদি তুমি বৰ্তমান মা দেউতাই পইচা দিছে বুলি ভাবি ভালকৈ নপঢ়াকৈ যদি থাকা, তেতিয়াহ'লে তুমি পাছত তোমাৰ সেই পৃথিৱীখনত আৰু বেছি সংগ্ৰাম কৰিব লাগিব। কাৰণ আজিৰ এই পৃথিৱীখন কম্পিটিটিভৰ যুগ। ইয়াত তুমি কম্পিটিশ্যন নকৰাকৈ কোনো বস্তু নোপোৱা। জীয়াই থাকিবলৈ তুমি কম্পিটিশ্যন কৰিব লাগিব। আৰু তোমাৰ মুখৰ ভাত বৰ্তমানৰ সময়ত কাঢ়ি লৈ যোৱা অৱস্থাত আছে। আৰু যদি তুমি সেই পৃথিৱীখনত সংগ্ৰাম কৰিব নাজানা, তেতিয়াহ'লে তুমি বাদলিৰ দৰে মাজতে ওলমি থাকিব লাগিব। না আগলৈ যাব পাৰিবা, না পাছলৈ যাব পাৰিবা। সেইকাৰণে কৈছোঁ, তোমালোকে বৰ্তমান সময়ত তোমালোকৰ আহিবলগীয়া এক্সামৰ ৰিজাল্ট দিলে, ৰিজাল্ট ভাল হ'ল বেয়া হ'ল এইটোত মাথা মাৰি নাথাকিবা, আৰু তোমালোকে কষ্ট কৰি যোৱা। কাৰণ তোমালোকে আচল পৃথিৱীখন বৰ্তমান সময়লৈকে দেখা নাই, আৰু যিখন পৃথিৱী তোমালোকে দেখিবলৈ গৈ আছা, সেইখন পৃথিৱী তোমালোকৰ বৰ্তমান ৰঙীল পৃথিৱীখনতকৈ বহুত বেছি পৃথক। আৰু তোমালোকে কল্পনা কৰিব নোৱাৰা যে কিমান পৃথক। কাৰণ মই গম পাওঁ, ময়ো ভাবিছিলোঁ, মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ, মই ভাবিছিলোঁ ডক্টৰ হ'ম। কিন্তু বৰ্তমান সময়ত যিটো কম্পিটিটিভৰ যুগ, মই ডক্টৰ নহয়, বৰ্তমান বেকাৰ হৈ আছোঁ। কাৰণ ইমান এটা কম্পিটিটিভ যুগত মানুহে নিজৰ কম্পিটিশ্যনক অটুট ৰাখিবলৈ বহুত কষ্ট কৰিব লাগিব, মেহনত কৰিব লাগিব। তেতিয়াহে তোমালোকে কিবা এটা কৰিব পাৰিবা। যদি তুমি সপোনৰ মনৰ ভাবা কল্পনাৰ কথা ভাবিয়েই তুমি যদি জীয়াবলৈ খোজা, তেতিয়াহ'লে তুমি এই পৃথিৱীত তোমাৰ মুখৰ ভাত কোনো নোপোৱা। কাৰণ এই পৃথিৱী এনেকুৱা এটা সংগ্ৰাম চলিছে, যিটো সংগ্ৰামত তুমি জীয়াই থাকিবলৈ দিনে ৰাতিয়ে কষ্ট কৰিবই লাগিব। কষ্টৰ অবিহনে ইয়াত একো বস্তু পোৱা নাযায়। লাগিলে সেইটো তুমি তোমাৰ থাকিবলৈ থকা ঘৰটোৱে নহওক কিয়। তোমালোকক মই এটা কথা কওঁ, তোমালোকে বেয়া নাপাবা। আমাৰ ভাৰতীয় মানুহসকলৰ বা ভাৰতীয় ষ্টুডেণ্টসকলৰ মেণ্টেলিটিটো বৰ্তমান সময়লৈকে ডেভেলপ হোৱা নাই। যদি মই চাইনাৰ কথা ক'বলৈ যাওঁ, চাইনাত তোমালোকে দেখিবা ইমান তেওঁলোকে বস্তু, প্ৰাকৃতিক সম্পদ বা যিবিলাক সম্পদ তেওঁলোকে সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে।
আৰু তেওঁলোকৰ ডেভেলপ বা উন্নতি ইমান বেছি হ'বলৈ ধৰিছে যে আজি আমেৰিকাও তেওঁলোকক ফেৰ মাৰিব পৰা নাই। কিন্তু ভাৰতখন চাইনাতকৈ প্ৰাকৃতিক সম্পদ বা জৈৱিক সম্পদৰ ফালৰ পৰা বেছি ডেভেলপ। কিন্তু আমাৰ ভাৰতীয়সকল বৰ্তমান সময়তো ডেভেলপ হ'ব পৰা নাই। ইয়াৰ মেইন কাৰণটো হ'ল আমাৰ মেণ্টেলিটি। আমাৰ এটাই মেণ্টেলিটি যে আমি পঢ়ি শুনি এটা ভাল চৰকাৰী চাকৰি পাব লাগে। আৰু বেকাৰ হোৱাৰ মেইন কাৰণটো হ'ল সেইটোৱে, কাৰণ আমি বেলেগ কাম বন নকৰোঁৱে, মাত্ৰ চাকৰিৰ পাছত দৌৰি থকাৰ কাৰণে আমাৰ বেকাৰ সংখ্যাও বাঢ়ি গৈছে। তোমালোকক মই এটা কথা কওঁ, তোমালোকে ভাল নাপাব পাৰা মোৰ কথাটো, বৰ্তমান ভাল নালাগিব পাৰে। তোমালোকে যদি হায়াৰ ছেকেণ্ডেৰী বা মেট্ৰিক পাছ কৰাৰ পিছত তোমালোকৰ পঢ়িব মন যোৱা নাই, তেতিয়াহ'লে তুমি তোমালোকৰ নিজৰ ব্যৱসায় আৰম্ভ কৰি দিয়া। ভাল ব্যৱসায় আৰম্ভ কৰা, যিকোনো ধৰণৰ কাম আৰম্ভ কৰি দিয়া। কাৰণ আজিকালি চাকৰি পাবলৈ বহুত কম্পিটিশ্যনৰ যুগ আৰু পাবলৈ নাই। আৰু চৰকাৰী চাকৰিৰ পাছত যদি তোমালোকে দৌৰি থাকা, তেতিয়াহ'লে তোমালোকৰ লাইফটো বেকাৰ হৈ যাব। বৰ্তমান সময়ত মোৰ কথাটো শুনি বহুত বেয়া লাগিব পাৰে, কাৰণ তোমালোকে বৰ্তমানৰ নিজৰ ৰঙীন পৃথিৱীতে জীয়াই আছাতো। যেতিয়াই তোমালোকৰ গ্ৰেজুৱেট কমপ্লিট কৰিবা বা যিকোনো ধৰণৰ তোমালোকৰ ডিগ্ৰী কলেজ শিক্ষা শেষ কৰিবা, তাৰপিছত তোমালোকে বুজি পাবা এই মোৰ কথাটো অৰ্থ। কাৰণ তোমালোকে তেতিয়ালৈ গম পাই যাবা যে তোমালোকৰ ইমানবিলাক সময় নষ্ট হোৱাৰ একো অৰ্থই নাথাকিলে, পঢ়াৰ ক্ষেত্ৰত নষ্ট হোৱাৰ। কাৰণ তোমালোকৰ যদি লাইফত পঢ়িব বিচাৰা, তেতিয়াহ'লে ভালকৈ পঢ়া। মই পঢ়িবলৈ মানা কৰা নাই। যদি তোমালোকৰ পঢ়া শুনাও ভাল নহয়, তেতিয়াহ'লে তোমালোকে পঢ়া বাদ দিয়া। কাৰণ এনেই পঢ়াৰ নামত লাগি থাকি লাভ নাই, কাৰণ পাছত তোমালোকে একো কৰিব নোৱাৰা। কাৰণ আজি কম্পিটিশ্যনৰ যুগত তোমালোকৰ এই কম মাৰ্ক বা কিবাবোৰে কাম নিদিয়ে। তোমালোকৰ লাগিব হাই লেভেলৰ মাৰ্ক, আৰু যিবিলাকে চাকৰি পায় সেইবিলাক বহুত হাই লেভেলৰ মাৰ্ককে পোৱা হয়। কিন্তু কম লেভেলৰ মাৰ্ক বা কিবাবিলাকে এনেই পঢ়ি শুনি তোমালোকৰ টাইম বৰবাদ কৰাতকৈ তোমালোকে কিবা নতুন কামত লাগিলে তোমালোকৰ নিজৰ কেৰিয়াৰটো ঠিক হ'ব। সেইটোৱে ক'বলৈ বিচাৰিছোঁ। তোমালোকে মোৰ কথাটো যদি অফেণ্ড হোৱা, তেতিয়াহ'লে তোমালোকে ডিছলাইক মাৰিব পাৰা, কোনো কথা নাই। কিন্তু তোমালোকে সেই সময়তহে বুজি পাবা, যিটো সময়ত তোমালোকৰ কলেজীয়া শিক্ষা শেষ হ'ব আৰু তোমালোকে বেকাৰকৈ থাকিবা, তেতিয়া তোমালোকে বুজি পাবা যে মোৰ কথাটো সঁচা নে মিছা। মই যোনবিলাকে পঢ়িব বিচাৰিছে তেওঁলোকক মানা কৰা নাই। যোনবিলাকৰ পঢ়াত ভাল, তোমালোকে পঢ়া, তোমালোকে আৰু ভালকৈ পঢ়া। কিন্তু যোনবিলাকৰ পঢ়াত ভাল নহয়, তেওঁলোককহে কৈছোঁ মই এই কথাষাৰ। কাৰণ তোমালোকে এনেই বেকাৰকৈ টাইম নষ্ট কৰি থকাতকৈ তোমালোকে যদি বেলেগ কামত মনোযোগ কৰা, যিটো তোমালোকৰ হবি, যিটো তোমালোকৰ ফেভৰেট, যিটো তোমালোকে কৰি ভাল পোৱা, যিটো কামত তোমালোক পাৰ্গত, সেইটো কামত যদি কৰা, তেতিয়াহ'লে তোমালোকে নিজৰ লাইফত বহুত আগবাঢ়ি যাব পাৰিবা। তুমি এনেই পঢ়ি থকাৰ নামত আজিৰ দিনত হাজাৰ লাখ ল'ৰা BSc কৰি গ্ৰেজুৱেট কৰি পঢ়ি আছে বেকাৰ হৈ। তেওঁলোকে বেকাৰ হোৱাৰ মেইন কাৰণটো হ'ল তেওঁলোকৰ নিজৰ ওপৰত বিশ্বাস নথকা। তোমালোকে বিশ্বাস থাকি আগবাঢ়ি যোৱা, কাম কৰি যোৱা, তেতিয়া কোনেও তোমালোকক বেকাৰ কৰি ৰাখিব নোৱাৰে। তোমালোকে নিজৰ কাম যদি কৰি যোৱা, তেতিয়াহ'লে তোমালোকে নিজৰ লাইফত বহুত উন্নতি হ'ব পাৰিবা। অকল চৰকাৰী চাকৰিৰ পাছত যদি তোমালোকে দৌৰি নাথাকি নিজৰ প্ৰাকৃতিক সম্পদৰ ওপৰত বা নিজৰ এটা অন ষ্টাইলত বিজনেছ কৰা, তেতিয়াহ'লে তোমালোকে বহুত আগবাঢ়িব পাৰিবা।